অসমীয়া হ'লে ভাল অলপ নিজৰ নিজৰ লাগে ইংলিছ হ'লে মানে আৰু অলপ ডাঙৰ ডাঙৰ হয় আৰু ডাঙৰ কি ডাঙৰ ঘৰ দুৱাৰ পইচা পাতি তাত টকাৰ ভেলুটো অলপ বেছি যায় ডাঙৰ সৰু কথা নাই মৰমটো ডাঙৰ কথা কিছুমান সময়ত আকৌ কেৱল সেই ডাঙৰ নোহোৱাৰ কাৰণেই ভাগি যায় বিয়াখন মাইকীজনীয়ে সেই ডাঙৰ বিচাৰি ডাঙৰ থকা মানুহৰ ওচৰত আৰু মানে দি দিয়ে আৰু চব মানে অন্তৰখন হ'লেও পাই ইংলিছবোৰ অলপ বেছিয়ে খোলা খোলা একদম গোটেই পকৰে আমাৰ লোকেল সোপাই নহয় সেই সোপাই চান্স নাপায় বুলিহে চান্স পালে সেই সোপায়ো আগফাল পিছফাল নাচায় হেৰা তথাপি মই কিন্তু অসমীয়া BFA আৰু হয় দিয়া নিজৰ নিজৰ লাগে আৰু নিজৰ সময়বোৰলৈ মনত পৰি যায় কিন্তু সেইবুলি আৰু মানে আমি নৈবাৰত ফুটুকাৰ মাজত এইবোৰত আৰু ভিডিঅ' বনোৱা নাছিলোঁ হয় দিয়া ভিডিঅ' বাৰু নাই বনোৱা আজিকালি সোপাই আকৌ ভিডিঅ' বনায় আৰু ভিডিঅ' বনাই আকৌ জহনি সোপাই নেটতো দি দিয়ে আকৌ নিজেতো ফূৰ্তি কৰিছোঁৱেই তাৰপিছত আকৌ বেলেগেও আনন্দ লওক হেনো একেবাৰে পৰোপকাৰী নহয় পৰোপকাৰী সেইকেইটা হতচি যোৱা ফূৰ্তি কৰিছ কৰ কি হয় আকৌ এইবোৰ চুপতি ৰেকৰ্ড কৰি নেটত দিয়া 200 মান দিও এইকেইটা সেইটো কাৰণে আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰে সেইটো লাগিলে ইংৰাজী BFA হওক বা অসমীয়া BFA হওক বয়ফ্ৰেণ্ডে হাজবেণ্ড হ'ব নোৱাৰে কেতিয়াও সেইটো কাৰণে লিমিটটো ৰখাটো ভাল হ'ব দিয়া লোকৰ বয়ফ্ৰেণ্ডৰ কথা পাতি থাকিব নালাগে তোমাৰ বয়ফ্ৰেণ্ড মই ব'লা বিচনালৈকে যাওঁ আৰু জমনি যোৱা দেখা নাই নি ৰেকৰ্ড কৰি আছোঁ